সমীকৰণ পঢ়ালোঁ আৰু তাত কিবা অসুবিধা থাকিলে মই আৰু ক্লাছ কৰিম দ্বিঘাত সমীকৰণৰ। কিন্তু কিছু ছাত্ৰ ছাত্ৰীয়ে ত্ৰিকোণমিতি চেপ্টাৰটোৰ কিবা অসুবিধাৰ কাৰণে মোক তেওঁলোকে ফোন কৰিছে আৰু জনাইছে। সেইকাৰণে মই আজি ত্ৰিকোণমিতি চেপ্টাৰটো অকণমান আগবঢ়াই দিব বিচাৰিছোঁ। ত্ৰিকোণমিতিৰ বিষয়ে আমি জানিব লগা হ'লে সমকোণী ত্ৰিভুজৰ বিষয়ে জানিব লাগিব। সমকোণী ত্ৰিভুজ আমি জানিব লগা, সমকোণী ত্ৰিভুজটো আমি প্ৰথমে শিকি লওঁ। সমকোণী ত্ৰিভুজ কাক বোলে সেই বিষয়ে আমি জানিব লাগিব। সমকোণী ত্ৰিভুজ কাক বোলে? যে যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী, সমকোণী ত্ৰিভুজৰ বিষয়ে আমি জানিব লাগে। সমকোণী ত্ৰিভুজ, যি ত্ৰিভুজৰ, আপোনালোকে নোট কৰি ল'ব, যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী তাকে সমকোণী ত্ৰিভুজ বোলে। এতিয়া সমকোণী ত্ৰিভুজৰ বিষয়ে বুজাৰ লগে লগে আমি যেনেকৈ ত্ৰিভুজৰ তিনিডাল বাহু থাকে, গতিকে সমকোণী ত্ৰিভুজৰ তিনিডাল বাহু আছে। বাহুকেইডালৰ নাম হৈছে, এডালক কয় লম্ব বা উন্নতি, বা এডালক কয় ভূমি, আৰু এডাল বাহুক কয় অতিভুজ। কিন্তু আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কিছু এটা মানে ত্ৰিকোণমিতি চেপ্টাৰটোৰ ক্ষেত্ৰত আমাৰ যিটো কোণ ধৰা হয়, সেই ধৰি লওক আমি দুটা সমকোণী ত্ৰিভুজ ৰাখিছোঁ আৰু এইটো এটা সমকোণী ত্ৰিভুজ ৰাখিছোঁ। ত্ৰিকোণমিতিত আমাৰ যিহেতু এটা নিৰ্দিষ্ট কোণ ধৰা হয়, যদি আমি এই কোণটো থিতা ধৰোঁ, তেতিয়া এইটো ভেলু হ'ব পাৰপেণ্ডিকুলাৰ। এডালক পি বুলি কয়, এডালক বি বুলি কয়, এডালক এইচ বুলি কয়। গতিকে আমি এইটো কোণ থিতা ধৰিলে এইটো কোণ পি হ'ব, এইটো কোণ বি হ'ব, আৰু এইটো কোণ এইচ হ'ব। কিন্তু যদি আমি এইটো কোণক থিতা ধৰোঁ, এইটো কোণ হ'ব পি, এইটো কোণ হ'ব বি, আৰু এইটো কোণ হ'ব এইচ। অৰ্থাৎ আমাৰ ত্ৰিকোণমিতিৰ, অৰ্থাৎ সাইন থিতা ইকুৱেল টু পি বাই এইচ, কছ থিতা ইকুৱেল টু বি বাই এইচ, আৰু টেন থিতা ইকুৱেল টু পি বাই বি। এতিয়া আমি সাইনৰ উল্টাটো কছেক থিতা ইজ ইকুৱেল টু এইচ বাই পি। sec theta equal to h by b, আৰু tan theta equal to b by cot theta is equal b by p। আমি এইকেইটা সূত্ৰ জানিলে আমি আমাৰ যিটো চেপ্টাৰ আছে 8.1ৰ আমি অংকবোৰ আৰম্ভ কৰিব পাৰোঁ। ধৰি লওক আমাৰ এটা অংক দিছে, এইট পইণ্ট ওৱানৰ আমাৰ 3 নম্বৰ অংকটো দিছে, এক্সাৰচাইজ 8.1। আমি এইখিনিতে সূত্ৰকেইটা আমি মনত ৰাখি লৈ লৈছোঁ। সাইন থিতা ইজ ইকুৱেল পি বাই এইচ, কছ থিতা ইজ ইকুৱেল বি বাই এইচ, টেন থিতা ইজ ইকুৱেল পি বাই বি, কছেক থিতা ইজ ইকুৱেল এইচ বাই পি, চেক থিতা ইজ ইকুৱেল টু এইচ বাই বি, আৰু কট থিতা ইজ ইকুৱেল বি বাই পি। এই সূত্ৰকেইটা আমি এইখিনিতে কাষতে ৰাখি থৈছোঁ। এইকেইটাক আমি সূত্ৰকেইটা লিখি থৈছোঁ। এতিয়া আমাৰ 8.1ৰ 3 নম্বৰ অংকটো দিছে, সাইন এ ইকুৱেল টু 3/4। সাইন এ ইকুৱেল টু 3/4। এতিয়া আমি যদি প্ৰথমে ছবিটোৰ কথা চিন্তা কৰি লওঁ, যে এ বি চি
আৰু আমি যদি এই কোণটো ধৰোঁ, এইটো পি হ'ব, এইটো বি হ'ব, এইটো এইচ হ'ব। গতিকে আমি sin a ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ p/h ইজ ইকুৱেল টু 3/4। অৰ্থাৎ আমি p/h ইকুৱেল টু 3/4 ইকুৱেল টু KLF। অৰ্থাৎ p ইকুৱেল টু 3k আৰু h ইজ ইকুৱেল টু 4k, আৰু আমি ইয়াত b ভেলুটো নাজানো। আমি এই অংকটো কৰাৰ লগে লগে আমি ক্লাছ 9ত পাই আহিছোঁ পাইথাগোৰাছৰ থিয়ৰেম। পাইথাগোৰাছৰ সূত্ৰটো কি আছিল সেই বিষয়ে আমি অকণ মনত পেলাই দিছোঁ যে যদি এইটো যদি p হয়, এইটো b হয়, এইটো h হয়, তেতিয়াহ'লে আমি জানো p² প্লাছ b² ইজ ইকুৱেল টু h²। এইটো হৈছে পাইথাগোৰাছৰ থিয়ৰেম। গতিকে এতিয়া আমি পাইথাগোৰাছৰ থিয়ৰেমটো এপ্লাই কৰোঁ। পাইথাগোৰাছৰ সূত্ৰ মতে p² প্লাছ b² ইজ ইকুৱেল টু h²। অৰ্থাৎ p² ভেলু হৈছে 3k² প্লাছ b² ভেলুটো আমি নাজানো, আৰু h² ভেলুটো হৈছে 4k²। অৰ্থাৎ b² ইজ ইকুৱেল টু অকণমান ভাঙি লওঁ, 3×3 9k² is equal to 16k²। এতিয়া b² is equal 16k² minus 9k²। অৰ্থাৎ b² is equal to 7k²। অৰ্থাৎ b is equal to √7k², অৰ্থাৎ √7k। এতেকে আমাক উলিয়াব দিছে কি? cos a আৰু tan a উলিয়াব দিছে। এতেকে cos a is equal আমি জানো কি b/h। অৰ্থাৎ b ভেলুটো কিমান? √7k, আৰু h ভেলুটো কিমান? 3k। h ভেলুটো কিমান? 4k। k কাট ৰখি গ'ল √7/4। আৰু থাকিল কি? উলিয়াব দিছে কি? tan a ইকুৱেল p/b। অৰ্থাৎ p ভেলুটো হৈছে 3k আৰু b ভেলুটো হৈছে √7k। k কাটা গ'ল, ৰখি গ'ল 3/7। এইটো হৈছে এনচাৰ। গতিকে ত্ৰিকোণমিতি অংকবোৰ কৰিবলৈ বহুত সহজ। ইয়াৰ পিছত মই আৰু পিছৰ অংকবোৰ দিম। গতিকে আপোনালোকে কিবা অসুবিধা থাকিলে মোক মোৰ কমেণ্ট ছেকশ্যনত জনাব।